নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ আগত আলোচনা কৰিম মহাশিৱৰাত্ৰিত কৰক এটা কাম, হ'ব শীঘ্ৰে মনোকামনা সিদ্ধি আৰু মনে বিচৰা জীৱন সংগী। শিৱক আৰাধনা কৰা নীতি বহু পুৰণি, যিটো আমি সকলোৱে জানো। ফুল আৰু বেলপাতেৰে সন্তুষ্ট হয় মহাদেৱ শিৱ আৰু পূৰণ কৰে মনোকামনা। বন্ধু বান্ধৱীসকল, ভগৱান মহাদেৱৰ প্ৰিয় ৰাতি বা প্ৰিয় পৰ্ব মহাশিৱৰাত্ৰি। হিন্দুসকলৰ ডাঙৰ এই পৰ্ব। এই মহাশিৱৰাত্ৰি ফাগুন মাহৰ কৃষ্ণপক্ষ চতুৰ্দশীৰ দিনা পালন কৰা হয়। মনা হয় যে সৃষ্টিৰ আৰম্ভণিৰ পৰাই মধ্যৰাতি ভগৱান শিৱ ব্ৰহ্ম ৰূপৰ পৰা ৰুদ্ৰ ৰূপত অৱতৰণ হৈছিল। এইবাৰ মহাশিৱৰাত্ৰি 21 ফেব্ৰুৱাৰী ফাগুন মাহৰ 8 তাৰিখে পালন কৰা হ'ব। এই দিনটোত ভগৱান শিৱ মা পাৰ্বতীৰ লগত বিবাহ হৈছিল। এই মহাশিৱৰাত্ৰি পবিত্ৰ দিনটোত যদি কৰিব পাৰে এই কাম, তেন্তে শীঘ্ৰে মনোকামনা পূৰণ হ'ব। গতিকে জানো আহক, এই দিনটিত কি কি কৰিলে মনোকামনা সিদ্ধি আৰু মনে বিচৰা জীৱন সংগী হ'ব। 1 নম্বৰতে, শিৱৰাত্ৰিৰ দিনা প্ৰত্যুষ কালত যি সময়ত দিন আৰু ৰাতি মিলে, সেই সময়ত পূজা অৱশ্যে কৰা উচিত। প্ৰত্যুষ কালত ভগৱান শিৱ সাক্ষাৎ শিৱলিংগত বিৰাজ কৰে। সেয়েহে সেই সময়ত ভক্তই যি বিচাৰে মহাদেৱে সকলো মনোকামনা পূৰণ কৰে। 2 নম্বৰতে, শিৱৰাত্ৰিৰ দিনা ঈশান কোণৰ পিনে পূজা কৰিলে ভাল। শাস্ত্ৰ অনুসাৰে ঈশান কোণৰ স্বামী স্বয়ং ভগৱান শিৱ। গতিকে ৰাতি পূব দিশে প্ৰদীপ জ্বলাই ঈশান কোণৰ পিনে পূজা কৰিলে ভগৱান শিৱ সন্তুষ্ট হয়। 3 নম্বৰতে, মহাশিৱৰাত্ৰি ভগৱান শিৱৰ সকলোতকৈ প্ৰিয়। এই দিনটিত সকলো ভক্তই শিৱ মন্দিৰত গৈ জল, গাখীৰ, ধতুৰা, বেলপাত দি অৰ্পণ কৰে। হৰ হৰ মহাদেৱ আৰু ওম নমঃ শিৱায় মন্ত্ৰ দিয়ে তেওঁক পূজন কৰে। শিৱপুৰাণ অনুযায়ী শিৱৰাত্ৰিৰ দিনা ভক্তই যদি সম্পূৰ্ণ ভক্তি সহকাৰে পূজা কৰে, মনৰ কামনা জনায়, তেন্তে জাতকৰ সমস্ত পাপ নষ্ট হয়। গতিকে সকলো মনোকামনা পূৰণ হয়। 4 নম্বৰতে, সন্তানৰ সুস্থ আৰু সুন্দৰ জীৱনৰ কামনা কৰিলে শিৱৰাত্ৰিৰ দিনা ধতুৰা ফুল অৰ্পণ কৰিব, মনোকামনা পূৰণ হ'ব। 5 নম্বৰতে, শনিৰ দোষ অনেকৰ জীৱনত কুপ্ৰভাৱ থাকে। সেই দোষ কটা অৰ্থে শিৱ পূজাত ব্যৱহাৰ কৰিব লাগিব তিল। মহাদেৱক তিল দি পূজা কৰিলে শনি দশাৰ পৰা মুক্তি পোৱা যায়। মনে মিলা জীৱন সংগী পাবৰ বাবে মহিলাই শিৱ পূজা কৰে। কেৱল মাত্ৰ মহিলাই নহয়, পুৰুষেও পাব পাৰে মনে মিলা জীৱন সংগী। সেয়েহে ভক্তই শিৱৰাত্ৰিৰ দিনা শিৱলিংগত কেশৰ আৰু গংগাজল নিবেদন কৰক। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। নতুন ভিডিঅ' ন'টিফিকেশ্যন পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।